বন্ধুসকল আজিৰ প্ৰথম সাঁথৰটো হৈছে মাত আছে মানুহ নাই, ঘৰ আছে দুৱাৰ নাই। ইয়াৰ উত্তৰ যদি আপুনি জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰেডিঅ'। ইয়াত মাত আছে কিন্তু মানুহ নাই। বন্ধুসকল ২ নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি বস্তু আছে যিয়ে কাণত ধৰি নাকত বহে। বন্ধুসকল প্ৰায় সংখ্যক মানুহে ইয়াৰ উত্তৰটো ব্যৱহাৰ কৰে। যদি আপুনি জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চশমা। চশমাই কাণত ধৰি নাকত বহে। বন্ধুসকল তৃতীয় সাঁথৰটো হৈছে মাক জুতুলি পুতুলি পুতেক চোকা টেকেলা। বন্ধুসকল ইয়াৰ উত্তৰ যদি আপুনি জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জলকীয়াৰ গছ আৰু জলকীয়া। ইয়াত জলকীয়াৰ গছক মাক বুজোৱা হৈছে আৰু জলকীয়াক পুতেক বুজোৱা হৈছে। ৪ নম্বৰ সাঁথৰটো হৈছে উপি 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 বাটত আছে চুপি। এইটো সাঁথৰৰ উত্তৰত সহজ উত্তৰ। যদি আপুনি জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। ইয়াৰ উত্তৰটো হৈছে জোক। বন্ধুসকল আজিৰ ৫ নম্বৰ সাঁথৰটো হৈছে ওপৰত জুই তলত পানী বৌৰাই থাকে টানি টানি। বন্ধুসকল অতিকৈ ভাল লগা সাঁথৰ এইটো। আৰু এবাৰ কৈ দিছোঁ, ওপৰত জুই তলত পানী বৌৰাই থাকে টানি টানি। বন্ধুসকল যদি আপুনি শুদ্ধ উত্তৰটো জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ধপাত খোৱা বোকা চিলিম। ৬ নম্বৰ সাঁথৰটো হৈছে গছৰ ওপৰত গুটি, গুটিৰ ওপৰত গছ, কোনে ক'ব পাৰে চাওঁ এই উত্তৰ ফাঁচ। বন্ধুসকল ইয়াৰ উত্তৰ যদি আপুনি জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মাটিকঁঠাল। মাটিকঁঠাল গছৰ ওপৰত লাগে, আকৌ ফলটোৰ ওপৰত আকৌ গছ হয়। বন্ধুসকল আজিৰ ৭ নম্বৰ প্ৰশ্নটো হৈছে ৰজাৰ ঘৰৰ কাহ বাহ তাতে পৰে ৰাজহাঁহ, ৰাজহাঁহে কণী পাৰে, কোনে কিমান লিখিব পাৰে। বন্ধুসকল এইটো এটা ভাল লগা সাঁথৰ। আকৌ এবাৰ কৈ দিছোঁ, ৰজাৰ ঘৰৰ কাহ বাহ তাতে পৰে ৰাজহাঁহ, ৰাজহাঁহে কণী পাৰে, কোনে কিমান লিখিব পাৰে। ইয়াৰ উত্তৰ যদি আপুনি জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আকাশৰ তৰাবোৰ। ৮ নম্বৰ সাঁথৰটো হৈছে পৰ্বতৰ টিঙত কলিগাই চৰে, দুই পৰ্বতে হেঁচা মাৰি ধৰে। বন্ধুসকল ইয়াৰ উত্তৰ যদি আপুনি জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দুয়ো নখেৰে ওকণি মৰে। আজিৰ ৯ নম্বৰ সাঁথৰটো হৈছে দীঘলকৈ পুখুৰী, চুটিকৈ ঘাট, তাতে আছে ৩২ জোপা কলগছ, মাত্ৰ এখনহে পাত। বন্ধুসকল এই সাঁথৰটোৰ শুদ্ধ উত্তৰ যদি আপুনি জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। এই সাঁথৰটোৰ শুদ্ধ উত্তৰটো হৈছে আমাৰ মুখখন। মুখখনক পুখুৰী বুলি কৈছে, দাঁতকেইটা কলগছ বুলি কৈছে আৰু জিভাখনক পাত বুলি কৈছে। আজিৰ শেষৰ সাঁথৰটো হৈছে এডাল খেৰে ঘৰটো বেৰে। বন্ধুসকল অতি সহজ সাঁথৰ এইটো। ইয়াৰ উত্তৰ যদি আপুনি জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। ইয়াৰ উত্তৰটো হৈছে চাকি বা বন্তি। বন্ধুসকল আজি আপোনালোকক আৰু এটা নতুন প্ৰশ্ন সুধিম। এই প্ৰশ্নটোৰ উত্তৰ যিসকলে দিব তেওঁলোকৰ নামটো অহা ভিডিঅ'ত উল্লেখ কৰি দিম। সাঁথৰটো হৈছে এডাল ইকৰা ঘন ঘন গাঁঠি, সাগৰত পেলালে ময়ূৰ যেন পাখি। বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰ দিয়াসকলৰহে নামটো উল্লেখ কৰি দিম।
বন্ধুসকল আপোনালোকৰ যদি কিবা জনা সাঁথৰ আছে তেতিয়াহ'লে মোলৈ মেইল কৰি পঠাব পাৰে মেইলটো হৈছে allrounder@gmail.com বন্ধুসকল আপোনালোকৰ সাঁথৰটো মই ভিডিঅ'ত উল্লেখ কৰি দিম